বন্ধুসকল আপোনালোকক মই স্বৰাজ জৰিকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। শংকৰদেৱৰ ৰচিত প্ৰাদেশিক আজি আমি আহিছোঁ। সেয়া আজি অনুষ্ঠিত হৈছে 92 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে জোনাই আৰু আপোনালোকক ইয়ালৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ চিমেণ্ট চাপৰি। এতিয়া আমি আহি আছোঁ, আপোনালোকক তাকে দেখুৱাম। সকলোৱে চাব, ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰাকৈ চাব আৰু ছাবস্ক্ৰাইব কৰিব। কৃষ্ণ। আহি আছোঁ এতিয়া, আমি আহি আছোঁ এতিয়া একেলগত আহি আছোঁ। এইফালে আছে, এইফালে মূল মঞ্চ আছে। এইফালে মূল গেট। এতিয়া আমি প্ৰাদেশিকৰ ভিতৰত পালোঁ। এইফালে আছে ভোজনালয়। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি ছাৰক পুৰণৰ সন্মুখলৈ আহিবৰ কাৰণে আমি সেৱা ধৰিছোঁ আৰু এই শুভ মুহূৰ্তত, শুভ ক্ষণত আমাৰ এই বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ ভাগ উন্মোচন কৰি দিবৰ কাৰণে আমি চিমেণ্ট চাপৰি অধ্যক্ষ আদৰণীয় সমিতি আইসকলক সেৱা ধৰিছোঁ। কৃষ্ণ। এতিয়া আমি প্ৰাদেশিক অধিৱেশনৰ মাছ পাইছোঁহি আৰু দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। বেক চাইডে আমাৰ কৰ্মী চাইডৰ শিবিৰ আছে। এইফালে আমি আহি আছোঁ। ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ ডেক'ৰেশ্যন।